আজি আমাৰ দুটা ডেষ্টিনেশ্যন আছে। ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো পাই আমি খোৱাই ষ্টাৰ্ট কৰি দিলোঁ। এক পিচ চীজ কেক ল'লোঁ আৰু ইয়াৰে দাম কিমান আছিলে গম পাইনে? 260 ৰুপিজ। ইমান দাম লৈছে কি দিয়া আছেনো বুলি খাই চাওঁতে কিন্তু টেষ্টটো ভাল পালোঁ। তথাপিও আৰু পাই আমাৰ নিচিনা মানুহৰ কাৰণে ৱৰ্থ ইট নহয়। পিছে ক'ত আহিছোঁ আপোনালোকক কোৱাই হোৱা নাই নহয়। আমি আহিছোঁ চিটি চেণ্টাৰ মল। ইয়াৰ পৰা মই কি ল'লোঁ সেয়া দেখালোৱে বাৰু আগৰ ভিডিঅ'ত। একো দামী বস্তু লোৱা নাই, একদম এফৰ্ডেবল প্ৰাইজত পোৱা দুটামান বস্তু ল'লোঁ। বাকী আমি সকলোৱে জানোৱেই চিটি চেণ্টাৰ মল কিমান এক্সপেঞ্চিভ হয়। তাৰ পাছত অলপ আমি ঘূৰিলোঁ আৰু কি কৰিমনো, খোজকাঢ়ি ইফালৰ পৰা সিফাললৈ ঘূৰিলোঁ আৰু এতিয়া আমি ওলাই দিলোঁ তাৰ পৰা। আমাৰ নেক্সট ডেষ্টিনেশ্যনটো হৈছে অলিভ গাৰ্ডেন। মই ইয়াৰ ভিতৰৰ এম্বিয়েন্সটোকে দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ। বাহিৰতো দেখাবলৈ মই পাহৰিয়ে গ'লোঁ গম পাইনে ফটো মাৰাৰ কোবত। ইমানেই ধুনীয়া নহয়, বাহিৰত আমি একচুৱেলি বহিব নোৱাৰিলোঁ কাৰণ গৰম আছিলে ন। আৰু আমি অৰ্ডাৰ কৰিছিলোঁ মাটকা চিকেন বিৰিয়ানী। খাবলৈ বহুত টেষ্টি আছিল, বিশেষকৈ ৰাইতাটো ইমানেই মজা আছিলে। তাৰ পাছত অৰ্ডাৰ কৰিছিলোঁ এইটো বুলি এইকাৰণে কৈছোঁ, ইয়াৰ মই নামটোৱে পাহৰি গ'লোঁ, যাহ বাদ বাকে। একেবাৰে শেষত ডিজাৰ্টত আইচক্ৰীমটো খালোঁ।